Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো সাবুদানাৰ বড়া। তাৰ কাৰণে মই লৈছো 1 বাটি সাবুদানা। এই বড়াটো কাৰণে ডাঙৰ সাবুদানা হলে ভাল। এই সাবুদানাখিনি মই ভালকে ধুই 3 ঘণ্টা মান তিয়াই থৈছিলো। আপোনালোকেও ধুই তিয়াই থব তেতিয়াহে ভাল হয়। আৰু এইফালে আলু আধা কেজি বইল কৰি পিটিকা কৰি ললো। ভালকে পিটিকা কৰি লব এনেকুৱাকে। এতিয়া এই সাবুদানাখিনি মই আলুত মিলাই দিম। আৰু এই সাবুদানাৰ বড়া চাহৰ লগত খাবলৈ যে বহুত বেছি ভাল হয়। মই আলহী আহিলে প্ৰায়ে বনাও। এতিয়া সো ইয়াত মই মিলালো আদা নহৰু পেষ্ট। আদা আৰু নহৰু পেষ্ট দিলো সৰু চামুচে এচামুচ আৰু ইয়া আদা টুকুৰা সৰু সৰুকে হেয়াও কাটি দিলো। অলপ মুখত আহিলে ভাল লাগে। এয়া ধনিয়া পাত কাটি দিলো। এতিয়া দিম জুখমতে নিমখ। অকণমান জলকীয়া গুৰি আৰু দিম এতিয়া অকণমান গৰম মছলা সৰু চামুচেৰে এচামুচ দিছো। সৰু চামুচেৰে এচামুচ জিৰা তাৱাত গৰম কৰি গুৰি কৰি মিলালো। এতিয়া মিলাম অকমান চাট মছলা। চাট মছলা আপোনালোকে সৰু চামুচেৰে এচামুচ মিলাই দিব। এতিয়া গুটেবোৰ ভালকে মিলাই হাতেৰে ভালকে এটা এটা লাড্ডু কৰি শেপ দি লম। হাতত অকণমান তেল লগাই লব নহলে সাবুদানা বা আলুখিনি হাতত লাগি ধৰে। ইয়া মই প্লেট এখনত তেল হানি অকণমান তেল হানি গুটেখিনি শেপ দি ৰাখি ললো। এতিয়া এটা এটাকে ধুনীয়াকে ফ্ৰাই কৰি যাম। মই ৰিফাইন তেল লৈছো। আপোনালোকে যদি ভাল পায় মিঠাতেলো লব পাৰে। এতিয়া লাহে লাহে ইলুটি হিলুটি কৰি ফ্ৰাই কৰিম। গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। খালি সাৱধানে কৰিব লাগে যাতে ভাঙি না যায়। ইয়া সব ধুনীয়াকে গোল্ডেন ব্ৰাউন হৈ গল। এতিয়া এটা এটাকে উলিয়াই পেলাই খাবহে লাগে আৰু। এতিয়া ধুনীয়াকে পেপাৰ নেপকিনত উলিয়াই দিম যাতে এক্সেস যিখিনি তেল থাকে সেইখিনি সোক কৰি লয়। আকৌ এটা নতুন ভিডিঅ লৈ সোনকালে লগ পাম। বাই এভৰিৱান।